সাহিত্য বাৰ্তালৈ স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ শ্ৰেণী। আজিৰ শ্ৰেণীৰ বিষয় হৈছে অভিজ্ঞান শকুন্তলমৰ গুৰুত্ব। আজিৰ শ্ৰেণীৰ বিষয় অভিজ্ঞান শকুন্তলমৰ গুৰুত্ব। মহাকবি কালিদাসৰ বিখ্যাত নাটক অভিজ্ঞান শকুন্তলম। কালিদাসে নাটকখনত কেইটিমান গুৰুত্বপূৰ্ণ দিশৰ প্ৰতিফলন ঘটাইছে। প্ৰথমতে আমি ক'ব পাৰোঁ প্ৰেমৰ এক আদৰ্শ ৰূপায়িত কৰিছে। শকুন্তলা নাটকত প্ৰথম দৃষ্টিতে উদয় হোৱা প্ৰেমৰ স্বৰূপ দেখাইছে, কিন্তু এই প্ৰেমৰ ক্ষেত্ৰত কালিদাসে ক্ষমা কৰা নাই, যিহেতু সেই প্ৰেমৰ ৰাগিত মতলীয়া হৈ আশ্ৰমৰ মাননীয় অতিথিক দুৰ্বাসাক সৎকাৰ কৰিবলগীয়া কৰ্তব্যক অৱহেলা কৰাৰ বাবে শকুন্তলাক দুৰ্বাসাৰ দ্বাৰা অভিশাপ দিয়াইছে। দ্বিতীয়তে আমি দেখিবলৈ পাওঁ শকুন্তলা নাটকত স্বৰ্গ আৰু মৰ্ত্য একীভূত হোৱা। সেই দেখিয়ে জাৰ্মান কবি গেটে বিমুগ্ধ হৈ শকুন্তলাৰ প্ৰশস্তি ৰচনা কৰিছিল। নাটকত নায়ক নায়িকাৰ মানৱীয় কাম বাসনাই পাৰ্থিৱ দুখকোটি অতিক্ৰম কৰি স্বৰ্গীয় প্ৰেমত পৰিণত হয়। আৰু তৃতীয়তে আমি দেখিবলৈ পাওঁ শকুন্তলাৰ আঙঠিয়ে কালিদাসৰ অভিজ্ঞান শকুন্তলম নাটকত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। চতুৰ্থ অংকত এই আঙঠিটোৱে এক বিশেষ স্থান দখল কৰিছে। প্ৰেমাস্পদ দুষ্মন্তৰ চিন্তাত আপোন পাহৰা হৈ অতিথি দুৰ্বাসাক অৱজ্ঞা কৰাত শকুন্তলাক শাপৰ ভাগী হয়। সখী প্ৰিয়ম্বদা আৰু অনসূয়াই দুৰ্বাসাক সন্তুষ্ট কৰিবলৈ তুতিনতি কৰে, আৰু দুৰ্বাসাই সখী প্ৰিয়ম্বদা আৰু অনসূয়াৰ স্তুতিত সন্তুষ্ট হৈ কয়, নামাঙ্কিত কোনো অলংকাৰৰ দ্বাৰা যদি পৰিচয় দিয়ে তেতিয়া এই শাপৰ পৰা মুক্ত পাব। তেতিয়াহে সখী দুগৰাকীয়ে শান্ত হৈছে, যিহেতু ৰজাই নিজৰ নামাঙ্কিত আঙঠি শকুন্তলাক দি থৈ গৈছে। আমি চতুৰ্থতে চাব পাৰোঁ কালিদাসৰ সৰ্বশ্ৰেষ্ঠ নাটক হৈছে অভিজ্ঞান শকুন্তলম। তাৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ কীৰ্তিয়ে হৈছে ইয়াৰ চতুৰ্থ অংকটি। এগৰাকী কন্যাক পিতৃগৃহৰ পৰা পতিগৃহলৈ পঠোৱা হৰ্ষ মধুৰ হ'লেও কাৰুণ্যবিধুৰ চিত্ৰ এই দৃশ্যত দাঙি ধৰা হৈছে। পঞ্চমতে কালিদাসৰ আদৰ্শ নায়ক চৰিত্ৰটোৱে হৈছে ৰজা দুষ্মন্ত চৰিত্ৰ। নাট্যশাস্ত্ৰৰ বিধান মতে নাটকৰ নায়কজন প্ৰখ্যাত বংশৰ ৰাজসী, প্ৰতাপী আৰু গুণৱান হ'ব লাগে। তেওঁ ধীৰোদাত্ত হ'ব লাগে। কালিদাসৰ আদৰ্শ নায়ক চৰিত্ৰ দুষ্মন্তৰ ৰূপায়ণ তাতে সীমাবদ্ধ হৈ থকা নাই। কালিদাসে সকলো প্ৰকাৰে নিখুঁত আৰু আকৰ্ষণীয় কৰি তুলিবলৈ যত্ন কৰিছে। এতিয়া দুষ্মন্তৰ চৰিত্ৰটো মানৱসুলভ দুখকোটিৰ অতীত নহয় যদিও কালিদাসে সংঘৰ্ষৰ কষটিশীলত ঘঁহাই সমুজ্জ্বল ৰত্ন কৰি তুলিছে।